हेलो गाइज गुड मर्निंग स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ ইউটিউব ভিডিঅ'টোলৈ লগতে মোৰ ফেসবুক দিকলিতা বেজলা আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো ভাল মাঘ বিহুৰ দিনা আৰম্ভণিৰ পৰাই ৰাতিপুৱাৰ পৰা কি নিয়ম কৰিলো কি কৰিছো সকলোখিনি আজিৰ এই ভিডিঅ'টি দেখাবলৈ ওলাইছো আশা কৰিছো আজিৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পায় আৰু ভিডিঅ'টি শেষলৈ চাই থাকে আৰু যদি আজিৰ ভিডিঅ'টিত কিবা ভুলভ্ৰান্তি হয় মোক ক্ষমা কৰি দিব লগতে মোৰ ভুলবোৰ শুধৰাই দিব আৰু শুধৰাই দি মোৰ ভিডিঅ' লগতে মোৰ ইউটিউব চেনেলটো আৰু ফেসবুক পেজটো আগুৱাই লৈ যায় যাতে তাৰে কামনাৰে আজিৰ ভিডিঅ'টি আৰম্ভণি কৰিছো আৰু আজি ইয়াৰ মাঘ বিহুৰ প্ৰথমে ইয়া শৰাই ঈশ্বৰৰ ওচৰত দিয়া হৈছে আৰু ইফালে এতিয়া আমি মেজিত জুই পুবলৈ যাম এইফালে পিঠা লাৰু লৈ লৈছো মেজিৰ জুইত দিবলৈ আৰু এইফালে এতিয়া মই আহিছো মেজিৰ জুই পুবলৈ আৰু এনেকে ঘৰৰ পিছফালে আমাৰ এনেকে বনাই লোৱা হৈছে মেজিটো ইয়া মোৰ লগত আছে ইয়া ভাইটি আৰু মা এইফালে মেজিত জুই দি আছে আৰু কোৱলিৰ কাৰণে মেজিটো বেছি ভালকে জ্বলা নাই জ্বলি উঠা নাই অকমান টাইম ললে জ্বলুতে ইয়া জ্বলিলে এতিয়া আৰু মাঘৰ বিহুৰ কিদিন সঁচাকৈ বহুত ঠাণ্ডা পৰিছে একদম ঠাণ্ডাত মানে থাকিব নোৱাৰা আৰু ৰ'দটো ওলোৱাই নাই কোৱলি চাৰিওপিনে ইফালে নদীখন দেখিছে নে নদীখন দেখাই নাপায় কোৱলিৰ কাৰণে চাৰিওপিনে কোৱলি নদীৰ বালি পানী একো দেখা নাপায় আৰু আপোনালোকে হয়তো আজি দেখা পাইছে বাইদেউ আৰু মই ইমান সাজি কাচি কিয় মেজিৰ জুই পুবলৈ আহিছো কাৰণ আজি বাইদেউ আৰু মোৰ বেলেগ এটা প্ৰগ্ৰাম আছে বেলেগ এঠাইলৈ যোৱা কথা আছে আৰু যেহেতু বহুত ঠাণ্ডা পৰিছে সেই কাৰণে বাইদেউ আৰু মই এনেকে ৰেডি হয় এফালে অকমান জুই পুই কিনে যাম বুলি ভাবিছো মেজিৰ আৰু ক'ত যাম আপোনালোকৰ কাৰণে নতুন ভিডিঅ' লৈ আহিয়ে আছো মই তেতিয়ালৈ আপোনালোকে অপেক্ষা কৰক অকমান আৰু অতি সোনকালে ভিডিঅ'টি মই শ্বেয়াৰ কৰিম ভিডিঅ'টি চাই কিনে আপোনালোকে যদি ভাল পায় ভিডিঅ'টি চাই তেন্তে লাইক কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টিত আৰু পিছৰখিনি দেখাই আছো এইফালে এতিয়া আমি আহিছো বিহুৰ দিনা ৰাতিপুৱাই সেৱা ল'বলৈ মানে মাৰ পৰা দেউতাৰ পৰা আমি সকলোৱে বাইদেউ ভাইটি লগত মই আমি তিনুৱে আশীৰ্বাদ ললো সেৱা ললো আৰু তাৰ পিছতে কি কৰি আছো দেখাই আছো ইয়াৰ পিছতে গাঁৱত হলে অকমান আৰু বেছি বহুত ভাল লাগে কাৰণ সকলোৱে ঘৰে ঘৰে এনেকৈ সেৱা ল'ব যায় ককা আইতাৰ পৰা সকলোৰে পৰা আমি যেহেতু গুৱাহাটীত আছো এই কাৰণে মা আৰু দেউতাৰ পৰা এনেকৈ সেৱা ললো আশীৰ্বাদ ললো ইয়া ভোগালী বিহুত সঁচাকৈ বহুত বেছি ভাল লাগে কাৰণ সকলো পিনে ভোগেৰে ভৰ্তি হৈ থাকি চবৰে ঘৰতে আৰু ইফালে এতিয়া যেহেতু ভোগালী বিহু সেইকাৰণে ৰাতিপুৱাই জলপান খাবলৈ লৈছো দৈ চিৰা লগত কল অকমান নিমখ আৰু অকমান চেনি লগত অকমান গুড় দিছো আৰু অকমান ক্ৰীম দিছো এনেকে ইয়া আৰু কোনে কেনেকে জলপান খাই ভাল পায় কমেন্টত জনাবচোন আৰু মাঘ বিহুত এই আলুটো খাব লাগে মাটিৰ তলৰ আলু বুলি কয় কাঠ আলু বুলিও কয় কিছুমানে আৰু পটানচলা আলুৰ মানে তলৰ আলুটো আৰু বহুতে মাহৰ দালিৰ লগত বইল কৰি কিনেও খায় কিন্তু মই তেনেকে খাই ভাল নাপাওঁ এনেকে ভাজি খাই কিনে ভাল পাওঁ এয়া দেখিছেনে সৰু সৰুকে মিহিকে কাটি লৈ নিমখ আৰু হালধি সানি লৈ ৰিফাইন তেলত ধুনীয়াকে ভাজিব লাগে খাই কিনে সঁচাকৈ বহুত মজা লাগে এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকক দেখালো মাঘ বিহুৰ দিনা কৰা আমাৰ ঘৰত সৰু সুৰা কেইটামান কাম আৰু নিয়ম বুলিয়ে কৈছো আৰু ইফালে মই ধুনীয়াকৈ কাহাৰ কাইখনত সজাই লৈছো পিঠা লাৰু যি বনোৱা হৈছে ঘৰত গোটেইখিনি সজাই লৈ এনেকে ধুনীয়াকৈ আপোনালোকক অলপ দেখাই দিছো আৰু আজি ভিডিঅ'টি চাই যদি ভাল পালে আপোনালোকে লাইক কৰি দিব এটা আৰু লগতে এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আগলৈ সদায় মোক সাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছো আৰু আজি ভিডিঅ'টি বেছি দীঘলীয়া নকৰো আজিলৈ আহিছো আৰু নতুন ভিডিঅ'লৈ অতি সোনকালে লগ পাম তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক আৰু হাঁহি থাকক কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল আৰু ঠিক আছে ফ্ৰেণ্ডছ আকৌ লগ পাম নতুন ভিডিঅ'ত অতি সোনকালে